তো সেনেকৈ কি খবৰ আপোনালোকৰ, আশা কৰোঁ আপোনালোকৰ সকলোৰে বহুত বেছি ভাল। তো আজি মানে এতিয়া মোক গমে পাইছে আপোনালোকে পথাৰৰ ভিতৰত গৈছিলোঁ মই। তো সেইদিনা মানে সেইদিনা বেগ চেক দিয়া হ'ল না, পানী চানী মাৰা হ'ল। আজি মানে যোৱাকালি কঠীয়া তুলি আছিলোঁ, আজিও মানে কঠীয়া তুলিব লাগিব, অলপ কৰি থ'ব লাগিব, যিহেতু কালি ৰোৱাখিনি পুতিব লাগিব না, সেইকাৰণে আজি কৰিব লাগিব। তাৰপিছত নিব লাগিব, এতিয়া পথাৰলৈকে যাওঁ। তাত কি কি চলি আছে আহোঁতে মানুহ লগৰ আছে 3টা, ইয়াতে কিমানখিনি তুলিছে নাজানো আৰু। যোৱাকালি আমি নাৰায়ণ বুলি কওঁ লগৰটো, সি আজি আহিছে বাৰু। সি মই এনেকৈ মানুহজনৰ লগ লাগি কিনে কালি 112 মানে কঠীয়া সি তুলিছিলোঁ আৰু। আজি চাওঁ কিমানখিনি তুলিছে, আজি মানে লেঠা মাৰিব লাগিব আৰু ব্লক এতিয়া আমাৰ পথাৰৰ নাজাৰটো দেখা পাব কি কি চলি আছে তাতে। এই বাংকা ল'লোঁ 2 পাত আৰু বস্তা ল'লোঁ আমি 6খন, কাৰণ এই বাংকাটোত মানে আমি ভাত লৈ যাব লাগিব না, বস্তাত মানে আমি কঠীয়াটো বঢ়িয়াকৈ ভৰাই ল'ব লাগিব। ভৰাই লৈ মানে বাংকাতে এনেকৈ কৰি লৈ যাব লাগিব আৰু। আহিবলৈ পথাৰৰ জেগা কঠীয়া তোলা। এই আমাৰ কঠীয়া ইয়াতে মানে 3টা মানুহ তুলি আছে কঠীয়া, বাকী নয়ন মই আৰু তোলা লাগে তুলিম আৰু এখেন্দি, আৰু বাকী এনেকুৱা কৈ যাব লাগিব মানে আজি তাকে লাগে, কাৰণ যিটো কালি তোলা যাব নাই সেইকাৰণে আৰু। এইফালে দেউতাই আৰু নয়নে মানে কঠীয়াবিলাক ঘূৰাকৈ বস্তাত ভৰাই আছে দচাকৈ। আৰু এইখিনি যে দেখিছে আপোনালোকে, এইখিনি আমি মানে কালি তুলিছিলোঁ 112 আশা। এতিয়া লৈ যাওঁ খেতিৰ ভাত, এই খেতিৰ ভাত এইবিলাক কঠীয়া ভৰাই ঘৰে ঘৰে আনিছোঁ। সেই আগত নয়ন যাইছে আৰু ভকতো আহিছেতো, এইবিলাক কিমান জেগাত বেলেগ পালে নকৰে আকৌ খেতিৰ ভাত। অলপ ৰৈ দিছোঁ, মই দেখাইছোঁ আপোনালোকক ক'ৰ পৰা আনিছোঁ আমি। সেই তাৰ পৰা আনিছোঁ আমি কঠীয়াটো এনেকৈ এনেকৈ লৈ আছোঁ, সেইখিনি ইয়াৰ পৰা আৰু সেই তাকে লৈ যাব তালে একদম ধেমালি নেকি। এই বঢ়িয়া বৰষুণ আহিছে, মজা মজা বৰষুণ আহিছে। ইও হৈছে আমাক হেল্প কৰিব লাগি এই মজা ধুনীয়া বৰষুণ দি আছে, বঢ়িয়া আৰু থামি আছোঁ। সেই এইফালে সভাপতি আছে, ভিজি ভিজি ধুনীয়া বৰষুণ হৈছে। চাওক এইখিনি থৈ যাওঁ, একেটা যাওঁ আৰু আনিব লাগিব। ৰ'দ দিয়াক বৰষুণে দিয়া বেছি ভাল হৈছিলে না কিনা, ৰ'দ দিয়াত চাই বোলো বৰষুণটো দিয়া বেছি ভাল হৈছে। অলপ ৰেষ্ট ল'ব লগা হৈছে ইয়াতে, ৰেষ্ট মানে সেই আৰু বৰষুণ একদম মানে হেমাম মাৰি আছে মানে বৰষুণ, বাপৰে যি মাছটো ৰৱাই নেদেখে নাই একদম টুপ টুপে নি। তো বৰষুণ দিলে মানে ভিডিঅ' বনাব পৰা নাই একদম। যিয়ে নহওক লোকেল মুৰ্গী আমি নে কি নহ'ল, লোকেল মুৰ্গী আমি ফাৰ্ম মাল নহয় না, যিমানকৈ যি হ'লে জ্বৰ উঠব নোৱাৰে কেনেকা নিদিও উঠবা সেনেন কথা আৰু। বাৰেতো বেলেগ কথা দেচোন, মেডিকেল ডাইৰেক্ট আগটো হৈ যাব হয়তো আইচিউ হৈ যাব পাৰে, ডাঙৰ কথা নহয়, কিন্তু জ্বৰ উঠব নিদিব কি। এই যা কষ্টটো পুতি আছে এটা মানুহ, বৰষুণ মস্ত বৰষুণত উপায় নাই, কৰিব কি আৰু। ৰ'দতকৈ বৰষুণ হ'লেও কথা নাই আৰু আৰামটো বেছিকৈ পায়, কিন্তু অলপ মাথাত ধৰ এই কি বুলি কয় আপোনাৰ সহজা পিন্ধালে বেছি ভাল, মানে জ্বৰটো চান্সটো কম থাকে আৰু খুবেই কম থাকে নাই আৰু কথাই আৰু বৰষুণে বৰষুণ আৰু উপায় নাই। কৃষকসকলৰ কাৰণে বহুত ভাল হৈছে আৰু আমাৰ দেউতাহঁতৰ কাৰণে বা খেতিয়কসকলৰ কাৰণে চবৰ কাৰণে বঢ়িয়া হৈছে আৰু। পানী উঠছে এইভাগে মেচিন দি পানী মাৰি আছে, অলপ দেখাই দিয়ক বা এই মেচিন দি পানী মাৰি আছে। এই মেচিনটো আনাৰ পাই মানে বৰষুণ ষ্টাৰ্ট, ভগৱানে সেইটো বিচৰা নাই, সিহঁতৰ মেচিনটো মানে তেলখন দি বাচা সিহঁতৰ মেচিনৰ সেইটো বুজিছে কিজানি।
এইটো মেচিন চলি আছে, তাতে চলি আছে মেচিন। সেইটোৱেতো খেতি ভাত খালি আৰু এনেকৈ খাব লাগিব আৰু ক'ত আৰু সহজত পাব আৰু হয়নে নহয়? আৰু এনেকৈ যদি খেতি কৰা নহয় চাউলৰ দাম কিমান বাঢ়ি যায় আছে গম পাই আপোনালোকে। তোৰ খেতি যদি নকৰে নহয় চাউলৰ দাম বাপৰে একদম পূৰা আকাশ চুই যাব। এনেকৈ আৰু খেতি কৰি খাব লাগিব। আৰু এটা গুৰুত্বপূৰ্ণ কথা আপোনালোকক কওঁ, এই কৃষকৰ পইচাটো যে পাই যে এইটো কিন্তু আমাৰ সাধাৰণ চলিগিলে কিছুমানেহে পায়, মানে ধৰ দোকানী হওক বা কোনোবা এনেকুৱা বেকাৰ সেনেকুৱা খেতি নকৰাগিলাহে পায়। কিন্তু আপোনালোকে দেখিছে ইমান কষ্ট কৰি খেতিগিলা মানে কৰি আছে মানুহবিলাক, কিমানে পানী দি আছে, বৰষুণ আছে যিহেতু পানী দিয়ে আছে। সিদিনা ময়ো আছে দেউতাৰ লগত, সেনেকৈ বহুতে পানী দিও আছে, খেতি মানে কৰি আছে আৰু যিমান ধৰক পানী দিলে খেতিখন কৰিবই। কিন্তু সিহঁতে কিন্তু তাৰে প্ৰাপ্যটো পাব লাগে চৰকাৰৰ ফালৰ পৰা। চৰকাৰে যিহেতুকে এইটো বস্তুটো মানে এলাও কৰিছে, ধৰ চৰকাৰে যিহেতুকে দিছে এইটো খেতিয়কৰ কাৰণে যিটো ধৰ অলপ পইচা দিয়ে না, সেই পইচাটো যিহেতুকে চৰকাৰে এইটো চিষ্টেম কৰি থৈছে, তো সেই কৰা চিষ্টেমত এখান মানে পইচাটো পালে ভাল লাগে দেচোন, হয় নহয় গাইজ? আপোনালোকে কওক, মতামতটো জনাব একবাৰ। এই বস্তুটো অলপ চৰকাৰৰ মানে অলপ চৰকাৰে জানিব লাগে বা চৰকাৰে একবাৰ চাব লাগে এইটো বস্তু, যে পইচা কিন্তু কোনে কেনেকৈ পাই আছে। মাজত দালাল কিছুমানে মানে জাকে তাকে পইচাগিলা বিতৰণ কৰি যায়, জাকে তাকে খেতি নকৰে, সিহঁতে ঘৰত বহি বিন্দাছ পইচা পাই আছে। সেইটো কথা নহয় দিয়ক, হয় নে নহয়? তাত চাব লাগে, হয় নে নহয়? সিহঁতৰ পইচাটো একাউণ্ট নম্বৰ কাৰোবাৰ দিওঁতে মই কাৰোবাক ভাল পাইছোঁ, মই তাক একাউণ্ট নম্বৰ পাইছোঁ বা তাক এপ্লাই কৰি দিছোঁ, সেইটো চিষ্টেম নহয় একচুৱেলি। যোনে খেতি কৰে সেই হিচাপতে পইচাটো দিব লাগে, কাৰণ চৰকাৰে ঠিকেই দি আছে, কিন্তু মাজত দালাল কিছুমানৰ কাৰণে এনেকুৱা হৈছে কামগিলা। বাকী যিয়ে নহয় গাইজ, এতিয়া আমি তাকেলৈকে যাওঁ, বৰষুণটো কমিল আৰু তাকেলৈকে যাওঁ। চাউণ্ড পাইছে বৰষুণৰ কেনে চাউণ্ড, তাকেলৈকে যাওঁ, তাতে আৰু ৰখি থাকোঁ না, ব'লক এতিয়া গাইজ। ঘৰৰ পৰা হ'লেও আমি এতিয়া ভাত লৈ আহিলোঁ, ভাত চাহ ননকলৈকে চাহ, তাতে ভাত লৈ আহিছোঁ। এই সৰু লৈ আছে, তাৰ লগতে টিকু আহিছে, সেই পোৱা নাছে কিয় বাই বাই নহয়, হাই 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 ক'ব লাগিব। মানে মই মাজতে হঠাতে মানে ঘৰত যাব বাধ্য হ'লোঁ, কিয় এই মানে পইচাখিনি থৈ অহাৰ পিছত বুকখন মানে কিবা এটা হৈছিল, কি হৈছিল মানে কেতিয়াবা মাজে মাজে প্ৰব্লেম দিয়ে, কিহৰ কাৰণে গম নাপাওঁ। তাৰ মানে ধপধপি আছিল, তাৰ কাৰণে মানে ৰেষ্ট নলগাকৈ মানে থাকিব নোৱাৰোঁ। এই ঘৰতে অলপ টাইম ৰেষ্ট লৈ কিনে আৰু আহিলোঁ ভাতকেইটা লৈ একেলগে। আৰু আহি কিনে পইচা তোলা হয় ন, অলপ বাকী আছে, সেইখানটো হ'লে আৰু সেই কৰিব লাগিব আৰু বতৰ চাহ বাপৰে কি ক'লা মলা হৈছে। আহিলে বৰষুণ, এই দামপুৰৰ চাইডত দিয়ে বৰষুণ আহিছে, আহিলে এই বাপৰে ক'লা মলা হৈছে একদম, বিৰাট বৰষুণ আহিব ইয়াত, বহুত ডাঙৰ বৰষুণ আহিছে মানে ইয়াত। বৰষুণ যদি ভাত খাওয়া যাব দাঁড়ানো। গাইজ এৰে আগতে যে মই শ্বৰ্ট ভিডিঅ'টো দিছিলোঁ যে, সেই ভিডিঅ'টোত পানীয়ে নাছিল, হয় পাইছে ইমান ৰ'দ আছিল, পানী মেচিন দি দিব লগা হৈছিল। এই মোৰ সেইটো ভিডিঅ' কোনোবাই ইমান শ্বেয়াৰ কৰলা, শ্বেয়াৰ কৰোঁতে হয়তো কিজানি ভগৱান তাকালি গুচি গ'ল নেকি, আজি সেইকাৰণে পূৰা বৰষুণ দি আছে। কেতিয়াবা কৰি তেনে মানে হাঁহি গৈছে আৰু ভাল হৈছে বাৰু বৰষুণ দিয়াৰ কাৰণে। নাজানো এই মানুহটো কোনে আছিল বা যোনে শ্বেয়াৰ কৰিছিল, পূৰা ভগৱানৰ ওচৰত লাগি একদম। সেইটো বস্তু মানুহটোক চিনি পাব লাগিছিল, ভাল লাগিল আৰু তেতিয়া ভালেই। সিদিনা যেনেকৈ ধৰ বৰষুণ বতৰ বেয়াকৈ কৰি আছিল একদম, আজি একদম পূৰা গোটেই ফাটি চিটি নহয় গ'ল হয়। এই বৰষুণ যাক কাৰণে কিমান ভাল হৈছে, এতিয়া খেতিয়কৰ মুখত বঢ়িয়া এটা স্মাইল আহি আছে, হাঁহি এটা আহি আছে, বঢ়িয়া ভাল লাগছে দেচোন বাৰু। বাকী ভাড়াকেইটা চলা মই ভাত ডাঙা নাই, কাৰণ আপোনালোকক কৈছোঁ তেনে দাঙি লৈ যাই থাকোঁতে মানে থৈ আহি থাকোঁতে আৰু কথা হৈ থাকোঁতে হঠাৎ কিবা এটা মানে কেতিয়াবা মাজে মাজেতো হয়, হঠাৎ মানে বুকখন ধপধপি থাকে, মানে পূৰা বহি যাব লাগিব আৰু পূৰা ৰেষ্ট ল'ব লাগিব, বাগেট দিব লাগিব, সেনেকুৱা টাইপৰ হৈ যায়। কিহৰ কাৰণে কি নাজানো, মানে হাতৰে কিবা প্ৰব্লেম হ'ল নাজানো আৰু সেইকাৰণে মানে এতিয়া মই কৈ থকা নাই আৰু সেনে কৰিলা। বাকী এই দুটা কামলৈ লগাইছিলোঁ, এই দুটা কৰিব পাৰিছোঁ আৰু যাইছোঁ তাকে লাগি সেইখানটি আৰু আনিব লগা আছে, সেইখানটি আনি কিনে আৰু থৈ যাওঁ। তাত এখানটি হোৱাৰ পিছত আৰু সেইটো নিতাপ আৰু আস্তে আস্তে কি কয় গাইছ। এতিয়া আৰু তাকে লাগি যাই আছোঁ আৰু গাইছোঁ ৰক্ষাৰে বাপৰে। লাষ্ট টাইমত খেলাখন পাইছিলোঁ, মানে ইমান আমাৰ 30 টকাকৈ নিছিলোঁ কৰি কান্ধত ভাৰ বান্ধি কিনে। লাষ্ট টাইমত এই ঠেলাখন যাই পালোঁ, যিয়ে নহওক আৰু অলপ এখানটি থকা হৈছে আৰু তাতে যাই কিনে আৰু দাঙি নামাব লাগিব। তাতে বাপৰে ভাত ভাগাত ধৰিছে কাম্পা, খেতি ভাত খোৱা নাই যাব একদম পূৰা
ভিডিঅ'টো কেনে পায় কমেণ্ট কৰি জনাব আৰু আপোনালোকে। ইমান মানে বৰষুণ আছিল ইমান জোৰত, তথাপি ভিজবা আৰু নাই ভাবতাকে ভিজিমেই ৰ'দ দিয়াতকৈ বৰষুণ অলপ থাকি বেছি আৰাম পাইছোঁ। সেইভাগে মানুহবিলাক পোতা হ'লে আৰু কিছুমানৰ আমাৰ এখান্তি হ'লে মই ভাত এতিয়ালৈকে ভাত মানে খোৱা নাই মই এতিয়ালৈকে, তো ঘৰত যাই কিনে ভাত খাম আৰু ভাত নাখাওঁ আৰু অলপ খালী পেটত থাকি কাম কৰিলে ভাল লাগে, ৱেটছত মানে ইমান ফিল নহয়। এটা অৱস্থা নাথাকে আমাৰ একদম কেনেকুৱা হৈছে আপোনাৰ অৱস্থা সাংঘাতিক। বাকী এইবিলাক পুতি আছে, এইবিলাক পোতা হ'লে সন্ধিয়া নামালোঁ ইয়াৰ পৰা লৈ যাম আৰু তাকে লাগি যাম। সিহঁতেই যাতে মানুহ দুটা ৰখি আছে, সিহঁতৰ হেৰি কৰি কিনে সিহঁতে তাৰ পেখান্দি কাণত লৈ যাব আৰু আমি ইয়াৰ পেখান্দি লৈ যাওঁ। ভাববা পাৰে আপোনালোকে এনে আনা বুলি, ঠেলা আনি থাকা বুলি ভাববা পাৰে না, সেইকাৰণে মই ভিডিঅ'টো কৈছোঁ। প্ৰমাণ লাগব এইগিলা। অ' মাই গড, বেছিকৈ আহিছে নেকি মোৰ দেখি? এই আহিছে মোৰ দেখি বেছিকৈ, কষ্ট কৰি দিছোঁ গাইছ। অঁ পচি গালতে আজি কাঞ্জান হাজিৰা কৰা মানুহ হৈছোঁ আমাৰ, কৈ দিব বোলে নোৱাৰে সিহঁতে, আমি এনেকৈ কৰি আছোঁ। এই আৰু যি নহওক আৰু কামখিনি শেষ আৰু লাষ্ট কাম শেষ। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব একদম নকৰিব। বহুত কষ্ট চাউল কিনি খাই ভাল ন, কষ্ট নাই, কিনি খাই ভাল হয় দেই। পইচা খাবা দিলে সৰু দিয়া অঁ অঁ মাই গড দে আৰ